শিক্ষানুষ্ঠান ৰাজহুৱা অনুষ্ঠানত বৰ্ণাঢ্য কাৰ্যসূচীৰে 61 সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। চিমেন্ট চাপৰি আহোম বৰখাই বাথৌ ইংলিছ স্কুলত অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই এটা কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে আহোম বৰাই বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদ্যেশ্বৰ দৈমাৰীয়ে। বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে চিমেন্ট চাপৰি আহোম বৰাই বাথৌ ইংলিছ স্কুলৰ পৰিচালনা সমিতিৰ সম্পাদক বিলাম্বৰ খেৰকটাৰীয়ে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক গামোচা, কলম আদি উপহাৰ দি সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষা সচিব ললিত চন্দ্ৰ বড়োৱে নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখি দাৰ্শনিক শিক্ষাবিদ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, ভাৰতৰত্ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত সাৰুৱা বক্তব্য দাঙি ধৰে। ইপিনে চিমেন্ট চাপৰি শংকৰদেৱ শিশু নিকেতনতো বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। দিৱসত ভাৰত মাতা সৰস্বতী দেৱীৰ প্ৰতিচ্ছবিত বন্দনা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বেদান্ত মহন্তই। ইয়াৰ পাছতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে SB বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰেন্দ্ৰ বসুমতাৰীয়ে। চিমেন্ট চাপৰি শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ গগৈয়ে সভাপতিত্ব কৰা সভাৰ আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ নাৰ্জাৰীয়ে। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে চিমেন্ট চাপৰিৰ 14গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনায়। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক ললিত চন্দ্ৰ বড়ো, জয়নাৰায়ণ উপাধ্যায়, যতীন কুটুমীয়ে শিক্ষক দিৱসৰ তাৎপৰ্য আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কৰ্মৰাজি আৰু জীৱন দৰ্শনৰ ওপৰত ভাষণ আগবঢ়ায়। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ শিক্ষাগুৰুসকলক সেৱা জনাই গামোচা, কলম উপহাৰ দিয়াৰ লগতে গীত নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। ইপিনে চিমেন্ট চাপৰি বালিকা মধ্য ইংৰাজী বিদ্যালয় সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত কৰি শিক্ষক দিৱস পালন কৰে। ডক্টৰ ৰাধাকৃষ্ণ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে চিমেন্ট চাপৰি বালিকা ME স্কুলৰ প্ৰধান শিক্ষক দীনাৰাম শইকীয়াই। অনুষ্ঠানত বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দত্ত, সমাজকৰ্মী খগেন গগৈ, অভিভাৱিকা হেপী দুৱাৰে দাৰ্শনিক শিক্ষাবিদ পণ্ডিত ৰাধাকৃষ্ণৰ জীৱন কৃতি আদৰ্শৰ সন্দৰ্ভত বহুমূলীয়া বক্তব্য আগবঢ়ায়। শিক্ষক দিৱসত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিভিন্ন নাচ গান পৰিৱেশন আৰু প্ৰদৰ্শন কৰে। চিমেন্ট চাপৰি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান চিমেন্ট চাপৰি মহাবিদ্যালয়ত উদযাপন কৰা শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অৰ্পণৰ লগতে এটা কেক কাটি অনুষ্ঠান শুভাৰম্ভ কৰে চিমেন্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে। চিমেন্ট চাপৰি মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক টংকেশ্বৰ বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানত চিমেন্ট চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰুণু গগৈয়ে, ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক কোনেও জীৱনত কোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিব নোৱাৰে বুলি উল্লেখ কৰি 1962 চনৰ পৰাই ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি দাৰ্শনিক শিক্ষাবিদ পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে সমগ্ৰ দেশতে পালন কৰি অহা হৈছে বুলি বক্তব্য ৰাখি আজিৰ এই শিক্ষক দিৱসৰ দিনা শিষ্য তথা শিক্ষাৰ্থীসকলে শিক্ষাগুৰুসকলক শ্ৰদ্ধা সহকাৰে সেৱা জনাই শিক্ষাগুৰুৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব লাগে আৰু এই পৰম্পৰা ভাৰতৰ সাংস্কৃতিক আদৰ্শ বুলি উনুকে শিক্ষক আৰু ছাত্ৰৰ মাজত সদায় এটা সুসম্বন্ধ গঢ় লৈ উঠা প্ৰয়োজন বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। Now we have the cake ceremony. So I will like everyone to please cooperate with us. Sound
চাপৰি বালিকা মধ্যশিক্ষা বিদ্যালয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে এই চিমেন্ট চাপৰি বালিকা মধ্যশিক্ষা বিদ্যালয়ে 61তম সেই মহান যিজন ৰাজনৈতিকবিদ এজন শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজিৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে আমিও পালন কৰিছোঁ আৰু সেয়েহে আমি এটা সফল কাৰ্যসূচী হাতত ল'ম বুলি পুৱা 9 বজাত সমূহীয়া প্ৰাৰ্থনাৰে আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰোঁ। তাৰপিছতে স্বামী সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ নমস্কাৰ। প্ৰথমে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে যে আহি আমাৰ ইয়াতে খবৰ ল'বলৈ আহিলে। আমি ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি সন্মানীয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যিটো জন্ম জয়ন্তী আমি জানো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু আমিও আজি আমাৰ শংকৰদেৱ শিশু নিকেতন চিমেন্ট চাপৰিত উলহ মালহেৰে পালন কৰিছোঁ আৰু ইয়াতে আমি বিশেষ এটি কাৰ্যসূচী ৰাখিছোঁ যে আমি নিকেতনত আজিৰ পৰা আমি বহু বছৰ আগৰ পৰা প্ৰত্যেক বছৰে আমাৰ অঞ্চলৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক সেই শিক্ষকসকলক আমি সম্বৰ্ধনা জনোৱা হয় আৰু এই সম্বৰ্ধনাত আমি এখনি সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে আমি তেখেতলোকক সম্বৰ্ধনা জনোৱা হয় আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ এই বছৰৰ 14গৰাকীকৈ